কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণৰ প্ৰশংসনীয় পদক্ষেপ বগা হাতীলৈ পৰিণত বগা পাথৰৰ খহুৱা কাৰ্য হাতীলৈতে ধৰি পাথৰ সংগ্ৰহ কাৰ্য কৰিলে বন্ধ চকুমুটা কুলিৰ ভাও নিচেই সমীপৰ মকৈৰাম বন বিভাগৰ বিষয়া কৰ্মীসকল ছাব্বিছ সংখ্যক সদৌ কাৰ্বি আন্তঃজিলা সাব এছ'চিয়েশ্যন পুৰুষ শাখা ফুটবল চেম্পিয়নশ্বিপৰ ফাইনেল খেল ফুটবল চেম্পিয়নশ্বিপৰ ফাইনেলত লাংহিন সাব এছ'চিয়েশ্যনৰ বিৰুদ্ধে খেলি গ্ৰেটাৰ ডিফু এছ'চিয়েশ্যনৰ জয় 5-2 গ'লৰ ব্যৱধানত স্বচ্ছতাৰ দিশে আৰু এখোজ পশ্চিম কাৰ্বি আংলঙৰ বনভোজস্থলী কোকা চাৰপত শৌচালয় নিৰ্মাণ 20 নং CRPF বেটেলিয়নৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ পূব কাৰ্বি আংলঙৰ পাহাৰ খহুৱা কাৰ্য কিছু তাপ মাৰি থকাৰ পিছত এইবাবে ভয়ানক আক্ৰমণ চলিছে কাৰ্বি আংলং পাহাৰত ফলত প্ৰতিদিনে হুৰাহুৰে খহিব ধৰিছে পশ্চিম কাৰ্বি আংলঙৰ পাহাৰ খহুৱা স্থানৰ নাতিদৰত অৱস্থিত মকৈৰাম বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে কিন্তু এই সকলোবোৰ দেখি শুনিও চকুমুটাৰ কুলি ভাওতহে দিছে এনে পৰিপ্ৰেক্ষিতত এইদৰে পাহাৰ খৰুৱা কাৰ্যত বিভাগীয় তলে তলে সমৰ্থন দি উৎসাহিত কৰাৰ বুলি সন্দেহৰ আঙুলি তুলিছে একাংশ সচেতন ৰাইজে হয় ক্ৰমে বগা হাতীলৈ পৰিণত হৈছে পশ্চিম কাৰ্বি আংলঙৰ পাহাৰৰ বগা পাথৰ কেৱল মুনাফাৰ কথা চিন্তা কৰি দ্ৰুত ঠিকাদাৰৰ নিৰ্দেশত প্ৰতিদিনে এইদৰে হুৰাহুৰে খহাবলৈ লৈছে পাহাৰ এয়া আমি কোৱা নহয় এই দৃশ্যই নিজে নিজে ক'বলৈ ধৰিছে আপোনালোকক ক'বলৈ ধৰিছে নীৰৱ নিস্তব্ধকৈ থকা পাহাৰখনে নিজৰ বেদনা কেনেকৈ দ্ৰুত ঠিকাদাৰৰ নিৰ্দেশত পাহাৰৰ বুকু বিদীৰ্ণ কৰি জেচিবিৰে কাটিবলৈ লৈছে বগা পাথৰসমূহ বন বিভাগ অধীনস্থ সীমান্তৰ পাহাৰত এইদৰে অবৈধ কাৰ্য অব্যাহত থকা গোপনে অভিযোগ পাই পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণ শনিবাৰে উক্ত স্থানত উপস্থিত হয় আৰু চক্ষে প্ৰত্যক্ষ কৰে এই সমগ্ৰ হৃদয় বিদাৰক দৃশ্য আনহাতে এই কাৰ্যৰ পৰিপ্ৰেক্ষিতত কাৰ্যবাহী সদস্যগৰাকীয়ে প্ৰয়োজনীয় কাগজ পত্ৰ বিচাৰে যদিও দিব পৰা নাছিল সদ্যহতে কাৰ্যবাহী সদস্যগৰাকীয়ে এই কাৰ্য বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে আৰু এনে অবৈধ কাৰ্যৰ বিৰুদ্ধে পৰিষদে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা বিহিত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সাংবাদিকৰ আগত ব্যক্ত কৰে উল্লেখ্য এই কাৰ্যৰ সৈতে ডিফুৰ কমল টিমুং নামৰ ব্যক্তি জড়িত থকাৰ কথা ইতিমধ্যে কাৰ্যবাহী সদস্য তেৰণে এক ফুটপোষ্ট কাৰ্যত চিনাক্ত কৰিছে Patimi dablo karing korese ajo senil fan isi confidential penyu to mani ang thalo je nangli mosti long arting long mane haklong ke lok ki purta tum pik nangli song long matha mosti ni li dampo mo ni lang nam la mosti ni long lo dam lo alam manang ta mata alam ok de mo ko ram long forest camp ki bi pona long tun ban ke chini ne dat oma mate chini alam tum fan tum pulo je lapan bo su nang tum na lu si dak tum nang tum pulo ni tum ne lapan ke klem tan tum Cini nek puselang tung pu he, selang tung pulau nang tung lapa anak kam sekian nang tung cini deh pulau nang tung dak kosong senang tung dak kedu prong nang tung ne, timi dah tung pam angin cek lo tung. Aja nang tung lapaan adam par sampar kado kau agari motor amun akem cikim, dot antara nang tung cini deh pulau tung teh kosong senang tung ladak nang tung kedu alih pulau nang tung pusin ne, timi dah tung pam nan tam kang lo tung. Aja lang tung dipu asori nut komol timung putu. Komol timung bangsi lahai kanton gari motor kado kabe kem do dam nangji nang hadang damon pu kapin khara bang tu tak sewang bola la sini lang pamanan ni lang patam nang kok lo long ke lok ke purti ke purtang trak mu koi bak halong ke la tung ke purtang bikok lo ada maka pi bang ke la tung ada ke pur tung tak kem ke debe ta kim lo ja lo gari motor kado do lo apa poklet ke debe do lo temong hu mo sini tung dak edusnya SP ranjat tu madue pensi ke klembong tum bon mana pangton kang kok lo bon cek pena pi bangkai ni tum garita sabita bandelo pen ranjat tum pan pusi gari bangta tum ke mantuang jilo te bandelo pi bangkai la dak driver pan kadija pan driver pan tani tum bandelo pen kem ko kon muni pan tani tum bandelo masih dak polis terding tum dak kok lo pi bangkai tum itu mecinya teng bangkai tum harlong kelok
kipur bangke rong sorpan ke than dan lang tung jitan ta bang tum order do pusi kipu tadi pu bangke order jong sidu puteng peklango kapan order jong sidu puteng dak ya bang tum ke claim so sama nak marong teng claim po sitan nong order peklang tek bang ne ko telo masa lang tum pu bangke order bang tum nong si claim mom la order claim mom lo plon te order claim mom ke tum yang peklam nong la order chok de itu masa order chok lo plon te kan order cebanon order ban lo plon te yang pa bang tum bangke nah nang tuma ron teng klemo order de tim bang itu mungkin laga tuma pot yang pro telo mote anton muni tum hanta maini phanda police bang hotai koklo dan hala koklen gari motor bang ta ganja tum bang bikok lo akan ade mang ta pusi tum bang ton ko lo panang tum cewang lo dak lagi klem thapa tum jadi ni punulo ne pro te akan nang tuma bang idak ti punengi je ni tum fan commitment ti pinengi je ni tum ke klem thap putang ni tum ke ko klem klelo pe mo pita ni tum son klem klelo apen order chok dat an ti ke klem ni puteng tum klem tu telo puteng tum ti cakang lo non council kan step ke deng ponji ko pen di tum ko consequence step deng ye bangke di tum ke illegal mining tum kre siam sat ka ta ne je lo illegal mining bangke tum bonai aposi tu beta siam sat hunang lo je la hai bosu nang di ni klem nam lo mesen lo pen ang ton nang di la hai bosu bon kang che ngot posi lang di pulo la pen ku mama ke chok che muni pinong bangke lang tum pang ke pa mining ya pen illegal mining ke tum ke council ke kokelo lagi lasik bon dia phansi ni tum ke koi lagi pur phanta lasik kaita siam sar ke pura tum phang kaita pu lo nang tum bon pamini pen dakta son thak lo ta no ke thi ban the pura sor phan lasik tu atumi ke tam nang koklam the bangke ase no ta ni council dang ponte atumi tu se ke te han pul apa an hir ke duta pura sor the long le pulon te akoson ne dase ko tu te atumi da pulo na tum dak ke du pilo le do da atumi atuma যদিও এই নাটকীয় কাৰ্যৰ উপযুক্ত ব্যৱস্থা বাস্তৱ গ্ৰহণ কৰা হ'বনে নাই সেয়া আহিবলগীয়া সময়তহে পৰিলক্ষিত হ'ব। হামৰেনৰ পৰা সুন্দকৰ ৰিপৰ্ট কাট নিউজ। প্ৰয়াত কেহাই টিমুং আৰু কাৰে ক্ৰপিৰ সুৰণিত ডিফু কাছাৰ ষ্টেডিয়ামত অনুষ্ঠিত ২৬ সংখ্যক সদৌ কাৰ্বি আংলং আন্তঃজিলা চাব এছ'চিয়েশ্যনৰ পুৰুষ শাখাৰ ফুটবল চেম্পিয়নশ্বিপৰ ফাইনেল খেল অনুষ্ঠিত হৈ যায় দেওবাৰে। গ্ৰেটাৰ ডিফু ক্ৰীড়া এছ'চিয়েশ্যন আৰু লাংহিন ফুটবল চাব এছ'চিয়েশ্যনৰ মাজত অনুষ্ঠিত হোৱা এই ফাইনেল খেলত ৫-২ গলত জয়ী হৈ চেম্পিয়নশ্বিপ হয় গ্ৰেটাৰ ডিফু ক্ৰীড়া এছ'চিয়েশ্যন। খেলৰ শেষত ফুটবল চেম্পিয়নশ্বিপ ফাইনেল খেলৰ উপলক্ষে আয়োজিত সভাত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা কাছাৰ ষ্টেডিয়ামৰ সভাপতি তুলিৰাম ৰংহাঙে উপস্থিত হৈ খেলত চেম্পিয়নশ্বিপ খিতাপ অৰ্জন কৰা গ্ৰেটাৰ ডিফু এছ'চিয়েশ্যন দলটিক নগদ ২০,০০০ টকা আৰু চেম্পিয়নশ্বিপ ট্ৰফি প্ৰদান কৰে। আনহাতে এই ফাইনেলত ৰানাৰ্ছ আপ হোৱা দলটিক নগদ ১০,০০০ টকা আৰু ৰানাৰ্ছ আপ চেম্পিয়নশ্বিপৰ ট্ৰফিদাতা তথা পৰিষদৰ কাৰ্যবাহী সদস্য মংগল সিং টিমুঙে প্ৰদান কৰে। লগতে ফুটবল চেম্পিয়নশ্বিপ খেলখনত লাংহিনৰ দলৰ ব্ৰিজন গয়াৰীক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ১,০০০ টকা নগদ পুৰস্কাৰ, কাৰ্যবাহী সদস্য ৰতন তেৰণ আৰু কাৰ্যবাহী সদস্য তৰেন্দ্ৰ বৰ্মই দ্বিতীয় শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নগদ ১,০০০ টকাৰ পুৰস্কাৰ আগবঢ়ায় টেনচন টিচুক। উল্লেখ্য পুৰস্কাৰ প্ৰদান অনুষ্ঠানত কাছাৰ সাধাৰণ সম্পাদক পংকজ তেৰণকে ধৰি এম.এছ.চিয়ে সভাত উপস্থিত থাকে। ষ্টেফান টাৰ্ণৰ ৰিপৰ্ট কাট নিউজ। স্বচ্ছতাৰ দিশত এখোজ আগবঢ়াৰ লক্ষ্যৰে পশ্চিম কাৰ্বি আংলঙৰ বনভোজস্থলীত ককা চাৰ্পত এইবাৰ শৌচালয় নিৰ্মাণ কৰিলে ২০ নং CRPFৰ ২০ নং বেটেলিয়ানে। পশ্চিম কাৰ্বি আংলঙৰ আমৰেঙত স্থাপিত CRPF কেম্পৰ উদ্যোগত চিভিছ একশ্যন প্ৰগ্ৰামৰ জৰিয়তে ২০ নং CRPF বেটেলিয়ানে উক্ত বনভোজস্থলীত শৌচালয় নিৰ্মাণৰ লগতে শৌচালয়টোৰ আনুষ্ঠানিক শুভ উদ্বোধন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰতি বছৰে নৱেম্বৰ মাহৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ সমাগম আৰু মিলন ঘটা এই স্থানত এনে এক ব্যৱস্থাৰ বাৰুকৈ প্ৰয়োজন বোধ কৰি আহিছিল পৰ্যটকে। অৱশেষত ২০ নং CRPF বেটেলিয়ানে কোকা চাৰ্পত ১.৫ লাখ টকাৰ ব্যয়েৰে শৌচালয় নিৰ্মাণ কৰা কাৰ্য স্থানীয় ৰাইজ আনন্দিত হৈছে আৰু এই পদক্ষেপক লৈ ৰাইজে শলাগ লৈছে।
के लिए करेंगे? ये हम लोग एम्बेसी की तरफ से सिविलाइजेशन प्रोग्राम का पैसा मिलता है और सेक्टर हेडक्वार्टर यूनिट को बनता है। उसमें आई ऑल्सो गॉट अराउंड 3.5 lakhs, out of which 1.5 lakhs was allotted to this public toilet here because it was very necessary. Whenever I come here for company inspections, many people, many villages have come and requested to me, so you have it is a picnic spot where the toilets for male and female is very, very essentially required. This way, I apprise my higher-ups and they have agreed upon. And after getting allotment, I fully utilize for the construction of this toilet for male and female. আয়োজন কৰা শৌচালয় শুভ উদ্বোধন অনুষ্ঠানত CRPF কমাণ্ডেণ্ট RD জেনি আনন্দ আমৰেং CRPF কেম্পৰ বিষয়া ধ্ৰুৱজ্যোতি কোঁৱৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। বৈঠালাংছৰ পৰা জাছনিংহি ৰিপৰ্ট কাট নিউজ। সমগ্ৰ দেশতে যুৱতী নাৰী নাবালিকা আৰু নাৰী সুৰক্ষাৰ বাবে দেশৰ চৰকাৰে যিমানে কঢ়া আইনী ব্যৱস্থা প্ৰৱৰ্তন নকৰক কিয় দেশত হ্ৰাস পোৱা নাই ধৰ্ষণ বলৎকাৰৰ দৰে হৃদয় জোকাৰি যোৱা ঘটনা আৰু আৰক্ষীয়ে ধৰ্ষণকাৰী ধৰি আনি কঠোৰ আইনী ব্যৱস্থা লোৱাৰ সময়তে সমান্তৰালভাৱে আইনৰ সুৰুঙাৰে সৰকি যায় দুষ্ট লোক। যোৱা 17 ডিচেম্বৰত দেশৰ জাকৈ চুকত থকা কাৰ্বি আংলং জিলাৰ ডিফু বেচিক স্কুলৰ কলনীত 10 বছৰীয়া নাবালিকাক 3 লোকে সংঘটিত কৰা এনে পাশবিক বলৎকাৰৰ ঘটনাই সমগ্ৰ বৌদ্ধিক মহলক জোকাৰি কৈছে। জিলাখনৰ সমগ্ৰ বৌদ্ধিক মহলক জোকাৰি যোৱা বলৎকাৰৰ ঘটনাত জাঙুৰ খাই উঠিছে KNCA, আইপুৱা, KA, WJF, KSA, আইছা আদি জিলাৰ আগশাৰী সামাজিক সংগঠন। যৌথ সংগঠনটিয়ে এই লজ্জাজনক তথা ঘৃণনীয় ঘটনাৰ তীব্ৰ নিন্দা কৰি দোষী 3 লম্পটক দৃষ্টান্তমূলক আইনী ব্যৱস্থা হিচাপে আজীৱন কাৰাদণ্ড বিহাৰ দাবী তুলি জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰে এখন স্মাৰক পত্ৰ। বলৎকাৰীক অতি শীঘ্ৰে কোৰ্টৰ ফাষ্ট ট্ৰেকত হাজিৰ কৰোৱা, বলৎকাৰৰ বলি হোৱা নাবালিকাক পৰিষদৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থাৰ লগতে ক্ষতিপূৰণ প্ৰদান, ঘটনাৰ বলি হোৱা নাবালিকা চৰকাৰৰ তৰফৰ পৰা মহিলা তথা যুৱতী আৰু নাবালিকাক উৎপীড়নৰ বিপক্ষে উপযুক্ত নীতি গ্ৰহণ আদি মূল বিষয় উল্লেখ থকা এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰে। কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাত আজি কিছুদিন ধৰি কাঠফুলাৰ দৰে হঠাতে সৃষ্টি হোৱা একাংশ তথাকথিত সাংবাদিক আৰু অখ্যাত সংগঠনে বিভিন্ন অনাতিক কাৰ্যৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। সম্প্ৰতি তেনে 2জন স্বয়ম্ভূ সাংবাদিক চিলনীজানত ৰাইজৰ ৰোষত পৰি ৰঙাঘৰৰ আলহী হ'বলগীয়া হোৱাৰ দৰে ঘটনা সংঘটিত হৈছে। ঘটনাৰ বিৱৰণীত প্ৰকাশৰ মতে AS 09G1089 এখন ইনোভাৰে আজি কেইবাদিনো ধৰি বোকাজান মহকুমাৰ বিভিন্ন স্থানত গৈ বাতৰি পৰিৱেশন কৰা ভাবুকিৰে ধন দাবী কৰা দলটো আজি চিলনীজানত উপস্থিত হৈ চিলনীজানস্থিত প্ৰতিখন লাইন হোটেলৰ পৰা 500 টকাকৈ দাবী কৰাৰ লগতে মাহেকীয়া হিচাপে ধন আদায় দিবলৈ ভাবুকি প্ৰদান কৰে। ইয়াৰ পিছতে 4জনীয়া দলটোৱে এখন হোটেলত আহাৰ গ্ৰহণ কৰি পইচা দিবলৈ অমান্তি হোৱাৰ লগতে এইলৈ ভীষণ তৰ্কাতৰ্কি হয়। আৰু এনে সময়তে স্থানীয় লোক আৰু ব্যৱসায়ী লোক একগোট হৈ দলটোক সোধপোছ কৰি লপতপা দিয়াৰ লগতে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উক্ত স্থানত উপস্থিত হৈ পবিত্ৰপ্ৰাণ বৰা আৰু গোপী পাল নামৰ 2জন স্বয়ম্ভূ সাংবাদিকক আটক কৰে। অৱশ্যে ইনোভাখনৰ চালক আৰু লিটন দে নামৰ আন যুৱক 2জন ঘটনাস্থলীৰ পৰা পলাই সাৰিবলৈ সক্ষম হয়। উল্লেখ্য যে এই দলটোৰ লগতে আন একাংশ তথাকথিত সাংবাদিকেও অসম নাগালেণ্ড সীমান্ত লাহৰীজনৰ ধন দাবীৰে সম্পত্তি সন্ত্ৰাস চলাই বিভিন্ন সময়ত ব্যতিব্যস্ত কৰি আহিছে। তদনুৰূপ দুৰ্নীতি ৰোধৰ নামত ৰাতিটোৰ ভিতৰতে জন্ম হৈছে কিছু অখ্যাত সংগঠন। মন কৰিবলগীয়া কথা যে বিভিন্ন গোচৰত অভিযুক্ত একাংশ যুৱক হৈ পৰিছে এই সংগঠনসমূহৰ তথাকথিত নেতা। এই সংগঠনসমূহেও নামি পৰিছে ধন দাবী আৰু ভাবুকিত। এনে স্বয়ম্ভূ সাংবাদিক আৰু সংগঠনক
নাকি লগাবলৈ দাবী জনাইছে স্থানীয় ৰাইজ আৰু স্থানীয় সংবাদদাতাসকলে। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Chloride Unisex Beauty Parlor hinben war saikemi kipipon. Lasi lasonobor saikemi helong ninghangatum ali chuendunik tha. War saikemi laki chiklo jontro kophan kapamada seke piponji. Lasi apor panhok he pinpen Chloride Unisex Beauty Parlor along patebogda miknon rong parpi rong berot near Iron Bridge dipukar bianglong. Lasi lan soseka chini le thotji aphan laswa number 600-121-3664 along humriknon. Wang tha wang ik tha electronic hormone ang litum ador kijum hek pen long pon ikji lase apor pacheton dun pen warsai kemi to endun iksana nang litum long pon ikji lake free chalong aprin LG Samsung Sony Whirlpool Haier TV along aprin dolake LG Samsung BPL Akai washing machine aprin lake Samsung LG Haier lapen ke tu thulang plastic chair table steel lapen plywood furniture lapen ke solar inverter da longpon ikje lasinang litum na humri ignon Asok Prasad Chateri Bukulia Electronic and Electrical Akulat Bukulia Main Market Karbi Anglong Assam. And the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam.
Come and test drive Nissan New Star India. Visit the nearest dealer at Dhanbi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh, along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Simonjir Children Park cum picnic spot, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731. 93652-07012. Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason selam pontanglo. Lasinang litum Arniwang kenang sot kecu ason la penthesire alang hithi gulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. Chloride Beauty Salon Unisex is opening its door for a 6-month crash course on beautician and cut. Interested person may kindly come and contact Chloride Beauty Salon Unisex near Iron Bridge, Rongkorbi Road, Depot, Korbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশৰ মৰ্মে সমগ্ৰ দেশতে 2 অক্টোবৰৰ গান্ধী জয়ন্তী উপলক্ষে প্ৰান্তে প্ৰান্তে পৌৰ নিগম নিকাসমূহ উদ্যোগ ৰূপায়ণ কৰা হৈছে স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী। দেশৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ ডংকামকাম পৌৰ নিগমৰ উদ্যোগত পৌৰ নিগমৰ অধীনত 24 ছেপ্টেম্বৰৰ পৰা পালন কৰিবলৈ গৈ আছে স্বচ্ছ ভাৰত অভিযান। এই কাৰ্যসূচী অব্যাহত থাকিব 2 অক্টোবৰলৈ। চহৰ বজাৰ এলেকাৰ লগতে সমগ্ৰ ডংকামকাম পৌৰ নিগম এই এলেকাত আৱৰ্জনাসমূহ এফালৰ পৰা চাফা কৰি দূৰত নি পেলাই দিয়া কাৰ্য অব্যাহত কৰিছে ডংকামকামত। কেৱল চহৰ এলেকাত থকা বিভিন্ন স্কুল কলেজসমূহৰ আশে-পাশে দম হৈ পৰি থকা আৱৰ্জনাসমূহো উঠাই নিয়াৰ লগতে সাৰি পুচি চাফা কৰিছে পৌৰ নিগমৰ কৰ্মচাৰীসকলে।
প্ৰদূষণমুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে বিজেপি চৰকাৰৰ দিনত এয়া সৰু সুৰা চহৰৰ পৰা আৰম্ভ কৰিছে চাফাই কাৰ্যসূচী লালো ননেল তুম থাইকাম নং লো কেদাম তাং আন পুসামে দা kakit tu kamen usi war ponarelo te dak cior culang dak phawkior penjenglok langok lapen broiler tongok lapen han cior tum la cior pen pine podak se kiter kitu menu je dak si war retil la sinil tum dak municipal board men mathalo il tum dak hemat ding son saphasi hodai ta il tum kamen tu kamen ui dak masih cingnem rela so Cingim ni pan mate kimisen ay ok pan kimisen ni pan nili tum dak municipal board in pen so kapang si arwah saya bang tempon dak antenon kopi pan si dak kopi boha klaim tu masih dadim ke pekon mau tu kemang pon tu nili tum non ko mathapon si dak lalo mathapon lo dak bang ke art feeling ponon lapen Lalu kami pakai puisi dak non ko bang chana ci yor tum sulang tum masih tik pon pun sareli dom na chana ki yor tum dopik lapen na footpath da dile bayar tum dopik alang tum ban sa mila pang so dim se ke pada toy yang tum pada toy mana tum hin bang pon la bangkai la si itum pulau ke saman di mela footpath long ke yor non ko ke awe stamela dokan ah hemason si bharaen tum ci orang bang accept ha sta pula footpath long do jong si do kok pulau ke dak pang tuan masih nil tum mathalo da dak dong kamu kan municipal board pen tum aku pothor pang tum lang tum pachini pon mek bang so plastik la hu dak jor pon non ma non dak yel tum meeting mata duelo le tum penamano la ke tum meeting singmairo la si tum plastik bang ben nai athe non le tum dak dongkam municipal board det bukali itu lagi itu all India masih itu laso tan clean city mate laso bunai pan mate itu Modi Sarkar mate alangli Swasth Bharat laso Swasth Bharat abhijan mate non angko isia kopina nang klang thlo them isi nang klang lo swasthta hi sewa pu laso bange itu alu tanang lelo lasinil tum laso bangke non kapang চাফাই কাৰ্যসূচীত টংকামুকাম পৌৰসভাৰ উপাধ্যক্ষ ৰেঞ্চিং টিমুক কমিশনাৰ ক্ৰমে জিতু টেৰাং চাৰলংকি বে প্ৰমুখ নিগমৰ বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰে টংকামুকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰিজনেল সমবাদ ট্ৰাইবেল শীৰ্ষক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান 21 আৰু 22 ছেপ্টেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে টাটা ষ্টিলৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চল বসতি স্থাপন কৰি থকা বিভিন্ন নৃগোষ্ঠীসকলৰ ভাষা কলা সংস্কৃতি লোককাহিনী লোকগীত লোককবিতা আদিৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা বিলোচনা হয় উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচলকে ধৰি মেঘালয় মণিপুৰ অসম নাগালেণ্ড ত্ৰিপুৰা আদিৰ ৰাজ্যৰ 26 নৃগোষ্ঠীৰ পৰা প্ৰতিনিধি তথা লেখকসকলে আহি যোগদান কৰে ৰিজনেল সমবাদ ট্ৰাইবেল শীৰ্ষক অনুষ্ঠানত অসমৰ কাৰ্বি আংলঙৰ পৰা মনজি তেৰণ ৰামসিং টকবি ৰমিত টিমুক ৰাংচিনা টকবিকে ধৰি থং টিমুক আৰু কাংবুৰা টকবি প্ৰমুখ প্ৰতিনিধিসকলে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকি কাৰ্বিসকলৰ পৰম্পৰাগত সাজ পোছাককে ধৰি কলা কৃষ্টি কিংবদন্তিমূলক কাহিনী গীত তথা কবিতাৰ ওপৰত বিস্তৃত আলোচনা দাঙি ধৰে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ